বন্ধুসকল স্বাগতম জনাইছো মোৰ জে চেনেললৈ। আজি আমি বিশেষ টপিকৰ ওপৰত আলোচনা কৰিম। আপোনালোকে নিশ্চয় গম পাইছে যে থাম্বনেইল দেখি গম পালে যে আমি কি টপিকৰ ওপৰত আলোচনা কৰিম। হয়, আমি আজি দুৰ্নীতি কৰা বিষয়ৰ ওপৰত টপিকৰ ওপৰত আলোচনা কৰিম। চক অসমত ইমানেই দুৰ্নীতিৰ সংখ্যা বাঢ়ি গৈছে যে ইমানেই দুৰ্নীতি হৈছে যে ভাবিবলৈ বাধ্য হৈ গৈছে যে কিয় ইমান দুৰ্নীতি হৈছে, কিয় দুৰ্নীতি হ'ব লাগে। ইমান এটা মহা সংকট কাল চলি গোটেই বিশ্বত ট্ৰাক চলি আছে, ট্ৰাক চলি আছে, গোটেই ইমান মহা এটা সংকট চলি আছে। এই মহা সংকটৰ সময়ত কিয় ইমান দুৰ্নীতি কৰিব লাগে, কিয় ইমান দুৰ্নীতি কৰিব লাগে। চাওকচোন, যিখিনি কৃষকে যিখিনি পইচা পাব লাগে সেইখিনি পইচা কৃষকে পোৱা নাই, কিন্তু পাইছে ধনী ধনী ব্যক্তিয়ে, চাকৰিয়াল থকা মানুহে। এঘৰ মানুহৰ 2টা 3টা 4টা 5টালৈকে কৃষকৰ পইচা সোমাইছে। এইটো ভাল কথা হোৱা নাই। এইটো ভাল কথা হোৱা নাই। যিখিনি পাব লাগে সেইখিনি দিয়ক না। চাকৰি থকাখিনি কি লৈছে, অলৰেডি চাকৰি থকাখিনি চৰকাৰে পইচা দিছে, খাবলৈ দি আছে, কিবা কিবি পায়ে আছে, কিন্তু চাকৰি থকাখিনি কিয় পাব লাগে। যিখিনি আচলি খেতিয়ক তেওঁলোকে যাতে পায় সেইটো কথাৰ ওপৰত গুৰুত্ব দিব লাগে। আৰু এঘৰ মানুহ 3টা 4টা মানুহে পোৱাৰ কোনো কথাই নাই। য'ত নেকি এটা পাব লাগে, যদি সেই ঘৰ মানুহ যদি 4টাই পায়, য'ত এটাহে পাবলৈ তাত যদি 4টা পায়, তেনে 3টা এক্সট্ৰা বাঢ়ি গ'লে সেই 3টা যদি বেলেগক আমি বেলেগ খেতিয়কক দিলোহেঁতেন তেতিয়া কিমান উপকৃত হ'লহেঁতেন। সেই কথাটো অলপ নিজে অলপ ভাবিব লাগে। আৰু চাওক, যিখিনি এতিয়া BPL কাৰ্ডত 1000 টকাকৈ দিবলৈ দিছে, সেই 1000 টকাকৈ দিয়া সলনি 800 টকাকৈ দিছে। ডেটছ মিন কি কৰিছে এইটো মহা সংকট কালত কি 200 টকা 400 টকা খাই কি বিল্ডিং বনাম বুলি ভাবিছে নেকি। এই লকডাউনৰ সময়তে ডাঙৰ বিল্ডিং এটা খাৰা কৰি দিম আৰু 200-300 টকা খাই। এইটো বহুত ডাঙৰ দুৰ্নীতি হৈছে। আপোনালোকে প্লিজ যিখিনিয়ে BPL নাই সেইখিনিক দিয়ক, BPL থকাখিনিক দিয়াৰো প্ৰয়োজন নাই। 200-300 টকা খাই একো ডাল কৰিব নোৱাৰে। আপুনি দুৰ্নীতি পইচা খাই প্ৰথমতে জখলাত বগাব, কিন্তু দুৰ্নীতি পইচা খোৱা মানুহৰ জখলাত ভাঙিবলৈ বেছি টাইম নালাগে। চ' এইটো সময়ত মানৱীয়তা জাগৃত কৰা সময়, দুৰ্নীতিক জাগৃত কৰা সময় নহয়। এইটো সময়ত নিজৰ পকেট গৰম কৰাৰ সময় নহয়। এইটো সময়ত লোকৰ যিখিনি ভোকত আছে, যি খাবলৈ পোৱা নাই, তেওঁলোকৰ পেটটোত যাতে কিবা এটা পৰে তাৰ বিষয়ে আমি চিন্তা কৰিবলৈ। এইটো মহা সংকট কালত প্ৰত্যেকজনে মানৱীয়তা জাগৃত হোৱাৰ প্ৰয়োজন আছে। প্ৰত্যেকে মানৱীয়তা জাগৃত কৰক, দুৰ্নীতি জাগৃত নকৰিব। যিখিনিয়ে যে চৰকাৰে ঠিকেই দিছে, চৰকাৰৰ তলিৰ পৰা ঠিকেই আহে যে বস্তুবোৰ বেলেগ, কিন্তু তলৰ ভাগ বতৰা কৰা মানুহখিনিহে জেং কৰি দিয়ে। পাব লাগে কোনোবাই পায়, কোনোবাই। এইবিলাক কিয় কৰিব লাগে। মানৱতা জাগৃত কৰক না। মানুহ থাকিব কেইদিন। আজিকালি মানুহ থাকে বয়স 60 বছৰেই নহয় ন, মৰি যায়। 60 বছৰ আগতেই চব মৰি যায়। ইমান দুৰ্নীতি কৰি একো লাভ নাই ন। এটা বদনাম লোৱাতকৈ বদনাম নোলোৱাই ভাল। আপুনি ধৰি লওক এই যে 200 টকা এটা খালে, যে 200 টকা খোৱাৰ পিছত আপুনি যদি কোনোবাই কৈ দিয়ে যে দুৰ্নীতি কৰা মানুহ 200 টকা খাই দিলে, চব সেইটো গৈ আছে, আপোনাৰ তেতিয়া কাণত যেতিয়া পৰিব তেতিয়া আপোনাৰ কেনেকুৱা লাগিব। আপোনাৰ যেতিয়া ল'ৰা ছোৱালী আপোনাৰ ল'ৰা ছোৱালীক যেতিয়া এইবোৰ কথা শুনাবতো, বাপৰে মোৰ 200 টকা খালে বা কিবা কৰিলে, এইবিলাক যেতিয়া পৰিব তেতিয়া কিমান এটা মানে সন্মান যোৱাৰ কথা ভাবি চাওক। প্লিজ এইবিলাক এৰি দিয়ক, আৰু যিখিনি দুৰ্নীতি কৰিছে এই দুৰ্নীতিবিলাক এৰি দিয়ক। এই মহা সংকটকালত অসমখনক কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ সেই বিষয়টো চিন্তা কৰক, আৰু নিজৰ মানৱীয়তা জাগৃত কৰক। আৰু অসমৰ পৰা আমি অতি সোনকালে কৰোণাক মুক্ত কৰিব লাগে। দুৰ্নীতিকো মুক্ত কৰিব লাগিব, লগতে আমি কৰোণাকো মুক্তি কৰিব লাগিব। প্লিজ আপোনালোকে দুৰ্নীতি এৰি দিয়ক। মোৰ ক'বলগীয়া কথাখিনি এইখিনিয়ে আছিলে। যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিয়ক, যাতে যিখিনি মানুহ দুৰ্নীতি কৰিছে সেইখিনি মানুহে গম পায়, তেওঁলোকৰ মনত এটা যাতে মানৱীয়তা ভাৱ জাগৃত হয়। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ লগ পাম এটা নেক্সট ভিডিঅ'ত। ধন্যবাদ।